নমস্কাৰ জনাই মোৰ নতুন এটি ব্লগ লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি শনিবাৰ আজি ৰবিবাৰ পাহৰি গৈছোঁ। যি হওক ৰাতিপুৱা এতিয়া 6টামান বাজিছে, আমি ৰেডি হৈ গৈছোঁ। তো কৈছিলোঁ আপোনালোকক কালিৰ ব্লগত আমি ক'তবা যাব ওলাইছোঁ। তো ব্লগটো ষ্টাৰ্ট হোৱাৰ লগতে যাত্ৰা আৰম্ভ কৰিলোঁ। এতিয়া আমি মেঘালয়ৰ পৰা গুৱাহাটীলৈ যাম। প্ৰায় 6 ঘণ্টাতকৈ বেছি লাগিব। গৈ গেষ্ট হাউচত উঠিম। তাৰ পিছত আমি ক'ত গুৱাহাটীত গৈ গেষ্ট হাউচ আমি ক'ত আছে, আমি ক'ত ফুৰিব যাম, কি কৰিম আৰু তাৰ পৰা ক'লৈ যাম, তো ব্লগটো চাই থাকিব আৰু এনজয় কৰিব। ইয়াতে বেগ চেগ ৰেডি কৰি লৈছোঁ ধুনীয়াকৈ। 6:30মান প্ৰায় বাজিয়ে গ'ল। বেছি বেগ কৰা নাই। বেছি বেগ কৰিলে কি হয়, বহুতকেইটা হ'লে মই দাঙিব দিগদাৰ হয়, বাচ্ছা আছে যিহেতু। আৰু এতিয়া ভইচটো দিওঁতে ইমান বাহিৰৰ চাউণ্ড হৈ আছে, তাৰ কাৰণে চৰি দে। মোৰ এই যাত্ৰাৰ ভিডিঅ'বিলাক আপোনালোকে মিছ নকৰিব, চাবলৈ চেষ্টা কৰিব আৰু সঁহাৰি জনাব। ইয়াতে অকণমান ৰখিছোঁ আমি, কাৰণ বাবুৰ বমি বমি লাগি আছিলে, তো সেইকাৰণে ৰখিব লগা হৈছে। তো মই আপোনাক বেক চাইডটো দেখাই দি আছোঁ। এইটো জেগাতে ৰখিছোঁ। এইটো বেক চাইডটো ক'লোঁ যে, সেইটো ভালে ধুনীয়া জেগাটো, ফ্ৰী অকণমান স্পেচ আৰু বহুত ঠাণ্ডা পৰিছে ইয়াতে। সেইকাৰণে বাবু আৰু মাইনাৰ লগতে চুৱেটাৰ দুটামান ওলাই লৈছোঁ। কাৰণ মই যেতিয়া ৰুমৰ পৰা ওলাওঁ তেতিয়া ধুনীয়াকৈ ৰ'দ দি আছিলে, কিন্তু গোটেই দূৰ ৰাস্তাটো আহোঁতে গম পালোঁ ক'তবা বৰষুণ চিপ ক'তবা মেঘ, ক'তবা বতৰ ভাল, এনেকৈ চিচুৱেশ্যনবিলাক মেঘালয়তো এনেকুৱাই হেৰিটো বতৰটো ধৰিব নোৱাৰি। তো ঠাণ্ডা লাগি গৈছিলে কাৰণে ওলাব লগা হৈছে। আৰু ইয়াতে এনেকৈ গৈ আছোঁ আৰু ৰাস্তা শেষে নহয়। ৰাতিপুৱাতে উঠিছোঁ নোখোৱাকৈ, সেইকাৰণে অকণমান দীঘলীয়া যেন লাগে আৰু। কিন্তু যেতিয়া ফাৰ্ষ্ট টাইম আমি যেতিয়া মেঘালয়লৈ যাওঁ, তেতিয়া ইমান এক্সাইটমেণ্ট আছিলে, ইমান ভাল লাগি আছিলে যে এটা পাহাৰৰ দেশত গৈ আছোঁ। পাহাৰ ওচৰৰ পৰা কেতিয়াও দেখাই নাই, ৱাটাৰফল দেখা নাই, কেতিয়াও নদীৰ পানী চুই চোৱা নাই, এনেকৈ ওচৰৰ পৰা ঝৰ্ণাৰ পানী চুই চোৱা নাই। তো তেনেকুৱা বহুত এটা ডাঙৰ অনুভূতি আছিলে। এতিয়া থাকি বাৰু সেইবিলাক নোহোৱা হৈ গ'ল, কিন্তু তথাপিও ভাল লাগে জানেনে, নেচাৰৰ মাজত থাকি। তো আমি এনেকৈ আহি জিভাত সোমালোঁ। ইমান দূৰ ৰাস্তা অহাৰ পিছত ক'তো নোসোমাওঁ, কিন্তু ইয়াতে সোমাবলৈ ট্ৰাই কৰোঁ। প্ৰথম কাৰণটো হৈছে ইয়াৰ ৱাছৰুমটো বৰ চাফা হয়, সেইকাৰণে মই ভাল পাওঁ ইয়াতে ফ্ৰেছ হৈ। নিট এণ্ড ক্লিন। আৰু মোৰ কাৰণে ফাৰ্ষ্ট প্ৰায়ৰিটি এইটো যে বহুত নিট এণ্ড ক্লিন ৱাছৰুমটো হ'ব লাগে, তেতিয়াহ'লে ভাল লাগে আৰু নিজকে ফ্ৰেছ ফিল হয় চাফা হোৱাৰ পিছত। তো তেনেকৈ আৰু ইয়াৰ অ'পেন এৰিয়াটো মোৰ বহুত ভাল লাগে, আৰু গ্লাছৰ হয় চাৰিওফালে। তো বহি পিনে একাপ কফি একাপ চাহ তৃপ্তিৰে মই খাবলৈ বহুত ট্ৰাই কৰোঁ আৰু ভাল পাওঁ, সেইকাৰণে নামি দিওঁ। আৰু ইমান দূৰ অহাৰ পিছত, জাৰ্ণিটো কৰাৰ পিছত আহিলে ভাল লাগে আৰু সেইকাৰণে। আৰু এইটো জিও প্লাণ্ট বুলি কয়, মোৰ ঘৰত নাই। ইয়াতে ইমান ধুনীয়া ঘনকৈ হৈছে আৰু ইমান হেল্ডি হৈছে প্লাণ্টটো, চাই বহুত ভাল লাগিছে, সেইকাৰণে ভিডিঅ' এটা লৈ লৈছোঁ। এনেকুৱা মই লগাম এবাৰ। আৰু এতিয়া ব্লগ ভিতৰলৈ যাওঁ। আৰু মাইনাহঁতে বহি আছে, এখেতে কিবা কিবি অৰ্ডাৰ কৰিছে, চাওঁ। মাইনা পুৰি আৰু চব্জি অৰ্ডাৰ দিছে, আৰু এখেতে চালাড অৰ্ডাৰ দিছে। তো কথা পাতি থাকোঁতে আহিয়ে গৈছে। তো পুৰি আৰু মটৰৰ চব্জি, আৰু মাইনাই পিঁয়াজ খাই কাৰণে দি দিছে। ইয়াতে ভেজ পায়, ভেজে হয় চব। আৰু এখেতে চালাড লৈ লৈছে। আৰু তাতে গৈ লাঞ্চ কৰিমেই বাৰু, কিন্তু মই ইয়াতে ধোচা খাই লৈছোঁ। ধোচাটো মই ইয়াৰে ভাল পাওঁ, কাৰণ ইয়াৰ চাটনিটো খাই ভাল পাওঁ। ধোচা এইটো খাই, আৰু বেছি দূৰ ৰাস্তা নাই, 45 মিনিটমানৰ আছে। তো খাই অকণমান বহি 5-10 মিনিটমান বহি আমি গাড়ীত উঠিম। চাটনি আৰু চাম্বাৰ দি দিছে, টমেট'ৰ চাটনি আৰু এইটো নাৰিকলৰ, আৰু চাম্বাৰটো দি দিছে। তো এনেকৈ খোৱা লোৱা শেষ কৰি গাড়ীত বহিলোঁ। এতিয়া গৈ আছোঁ, আৰু 45 মিনিটমান গ'লে হৈ যাব। বাবু টোপনি মাৰিলে, মাইনা আছে বহি গান শুনি আছে তাতে সেইফালে। এনেকৈ আমি আহিয়ে গ'লোঁ, গণেশগুৰি পাই গ'লোঁ।
তো এখেতৰ অফিচত দুটামান গেষ্ট হাউচ আছে। তো এটা হৈছে আপোনাৰ সেইবাৰী জোৰডৰ ফালে নেকি, আৰু এটা গণেশগুৰি। তো এইফালততো আমাৰ বেছি সুবিধা হয় কাৰণে আমি ইয়াতে উঠোঁ। ইয়াতে উঠিলে আমাৰ বজাৰ কৰিবলৈ সুবিধা হয় আৰু মন্দিৰ যাবৰ কাৰণেই সুবিধা হয়, সেইকাৰণে ইয়াতেই উঠোঁ। আৰু গণেশগুৰিটো এটা ইম'চনো হয় বাৰু আমাৰ কাৰণে। তো ইয়াতে গেষ্ট হাউচ আহি পালোঁ, ধুনীয়াকৈ বুদ্ধাৰ ফটো লগাইছে। এইটো ৰুমত আগতে অহা নাছিলোঁ, এইবাৰ আহিছোঁ। ইয়াতে টি টেবুল আৰু এটা বহাৰ কাৰণে ষ্টুল আছে। ৱাশৰুম এৰিয়া হয় সেইফালে, আৰু এইফালে ড্ৰেছিং টেবুলখন আছে, ধুনীয়া আছে, আহল বহল আছে। ল'ৰাৰ কাৰণে আহল বহল হ'লে ভাল হয়, দৌৰি ফুৰে ন। এই ডাবল বেড আছে, ইফালে এখন ডাঙৰ বেড, ইফালে এখন ছিংগল বেড আছে। তো বাবুৰ কাৰণে খেলিবৰ কাৰণেও ভাল হ'ব, তেনেকুৱা হ'লে ভাল হয়। আৰু এতিয়া তাকে ৰ'দ পৰি আছে, ধুনীয়াকৈ কাপোৰ কেইটামান ধুই শুকাব দিম, শুকাই যাব। ইয়াতে ৰ'দ উঠি আছে ধুনীয়াকৈ, ঠাণ্ডাটো আছে গুৱাহাটীতো অলপমান, বেছি নাই। আমি গুৱাহাটী আহি পালোঁ, বহুত ভাগৰ লাগিছে, চাই চাগে গমে পাইছে ফেচটো একদম বেয়া হৈ গৈছে। তো যি কি নহওক, এতিয়া গা পা ধুই আহিছিলোঁ, এতিয়া অলপমান ফ্ৰেছ হৈ লওঁ। ফ্ৰেছ হোৱাৰ পিছত লাঞ্চৰ কাৰণে কি দিয়ে আপোনালোকক দেখাম বাৰু, লগত থাকিব ভিডিঅ'টো। আৰু ইয়াতে এজন দাদাই মানে থাকে, নলবাৰী নে ৰঙিয়া ছাইডৰ হ'ব। দাদাই ইয়াতে ব্ৰেকফাষ্ট, লাঞ্চ, ডিনাৰ সকলো প্ৰস্তুত কৰে। তো তেখেতে দিছে, আৰু ভাত চাওকচোন কিমান দি দিছে একেলগে। ছোৱালীকো অলপমান খুৱাই দিম আৰু ল'ৰাকেও একেলগে ইয়াতে খুৱাই দি মই অলপমান খাই ল'ম, তাৰপিছত অকণমান ৰেষ্ট ল'ম। পনীৰৰ চব্জিটো এখেতে লৈ আহিছে, আৰু ইয়াতে দালি, আলু ভাজি, আলু পিটিকা, তিয়হ আৰু বুটৰ আৰু চয়াবিনৰ চব্জি, আৰু পাপৰ ভাজি এনেকৈ দি দিছে। আৰু এনেকৈ খাই ল'লোঁ ইয়াতে, আৰু খাই লৈ এতিয়া অলপমান ৰেষ্ট লৈ মন্দিৰৰ ফালে ওলাম। আৰু মুখখন বহুত বেয়া হৈ গৈছে, স্কিনটো, চকু বহি গৈছে, একদম ভাগৰ ভাগৰ লাগি আছে। সেইকাৰণে অলপমান ৰেষ্ট লৈ এতিয়া মন্দিৰৰ কাৰণে আমি ওলাব লাগিব। আহিছোঁ আৰু বজাৰ নকৰিম নে, কিবা এটাতো ল'বই লাগিব বাৰু। তো ছোৱালীৰ কাৰণে কিবা এটা ল'ম বুলি ভাবিছোঁ, ছোৱালীয়ে কৈছে তাইক লাগিব বুলি। তো মোৰ ইমান এটা নাই, তো ল'ৰাৰ কাৰণে আৰু ছোৱালীৰ কাৰণে দুই এটা বস্তু ল'ম বাৰু। ব'লক বজাৰলৈ যাওঁ, আৰু টুকটাক এইটো সিটো ল'ম আৰু কিবা কিবি, আপোনালোককো দেখাম কি ল'ম, ঠিক আছে ব'লক। আহি পালোঁ আমাৰ মন্দিৰত। মন্দিৰৰ এইখন মেইন গেট হয়, ভিতৰত সোমাওঁ ব'লক লাহে লাহে। এতিয়া আমাৰ মন্দিৰৰ ভিতৰতো বহুত চাফা আৰু অৰ্গেনাইজ হয়, ধুনীয়া। আপোনাৰ আহিলে ভাল লাগিব, কেতিয়াবা আহিলে ভিজিট কৰিব আমাৰ মন্দিৰ সৎসং বিহাৰ। বহুত ভিতৰত অৰ্গেনাইজ আৰু পিচফুল হয় বহুত। আহি বহিবলৈ ট্ৰাই কৰিব, বহিব, শান্ত পৰিৱেশ হয়। আৰু ইয়াতে আনন্দ বজাৰ হয়। আনন্দ বজাৰ মানে ঠাকুৰৰ প্ৰসাদ যিটো গ্ৰহণ ব্যৱস্থাটোক আমি আনন্দ বজাৰ কওঁ। তো এইফালে হৈছে অমৰ ধাম, মানে আমাৰ আশ্ৰমৰ পৰা, দেওঘৰ আশ্ৰমৰ পৰা কোনোবা আহিলে তাৰ কাৰণে থকাৰ ব্যৱস্থা হয় এই অমৰ ধামত। আৰু তেনেকৈ ধুনীয়াকৈ চাফ চিকুণি আৰু একদম নিট ক্লিন আৰু অৰ্গেনাইজ প্ৰত্যেকটো বস্তু। যি কি নহওক, ইয়াতে বহি আছোঁ মই আচাৰ্যদেৱৰ ভৱনৰ বাৰান্দাত, আৰু মোৰ ফ্ৰণ্টতে এইটো আপোনালোকে দেখা পাই আছে, এইটো ঠাকুৰৰ মেইন মন্দিৰ হয়, শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰ। তেনেকৈ এতিয়া প্ৰাৰ্থনা কৰি আমি অকণমান বজাৰৰ ফালে যাম। প্ৰাৰ্থনাৰ টাইমটো 5:42 আছিলে। তাৰপিছত আমি বজাৰৰ ফালে গ'লোঁ। বজাৰ মানে যিখন বজাৰ এতিয়া স্মাৰ্ট বজাৰ হৈছে, সেইখন মানে বজাৰত গৈছোঁ। ডাঙৰৰ কাৰণে বস্তু আছিলে, কিন্তু মই বাচ্ছাৰ কাৰণে, বাবুৰ কাৰণে ইমান এটা বিচাৰি পোৱা নাছিলোঁ ভাল, আৰু বেলেগত যোৱাৰো মোৰ ইমান সময় নাছিলে। কিন্তু তাৰ পৰাই দুই এটা হাফ পেণ্ট মই লৈ অহা নাছিলোঁ। তো হাফ পেণ্ট দুটামান লৈ লৈছিলোঁ, আৰু টি চাৰ্ট দুটামান লৈ লৈছিলোঁ। ইয়াতে ল'ৰাৰ পাঞ্জাবীবিলাক আছে। তো এখেতক ক'লোঁ মই ল'বৰ কাৰণে, এখেতে নল'লে। আৰু এইটো বাহিৰত বৰষুণ হৈ আছে কাৰণে আমি ৰখি দিছিলোঁ। তাতে ৰখি থাকোঁতে চকুত এটা ধুনীয়া বস্তু পৰিলে, যিটো মোৰ কাৰণে বহুত মই বহুত ভাল পাওঁ। সেইটো হৈছে গাৰ্ডেনিঙৰ ধুনীয়া এখন ক্ৰিয়েটিভ গাৰ্ডেন হয়। এইখন কাহিলী পাৰাৰ বুলি তাই কৈছিলে, ছোৱালীজনীয়ে। বহুত ভাল লাগিছিলে জানেনে। এইটো নতুন এটা বস্তু, চাওকচোন কিমান ধুনীয়া পেৰট এটা এনেকৈ মানে আৰ্টিফিচিয়েল হয়, লগাই দিছে এনেকৈ, ভাল লাগিছে বাৰু। যদি যোৱাৰ পথত পাৰিলে ল'ম, মেঘালয় যোৱাৰ পথত। কিন্তু এতিয়া ক'তবা যাই আছোঁ, নলওঁ।
এতিয়া বজাৰৰ পৰা আহিলোঁ। বজাৰ বুলি কওঁতে আমি একচুৱেলি মন্দিৰত দৰ্শন কৰিব গৈছিলোঁ। কালি আমি ঠাকুৰৰ আশ্ৰমত যাম। মই কৈছিলোঁ আপোনালোকক যে আমি ক'তবা ভ্ৰমণ কৰিব গৈ আছোঁ। তো সেইটো হৈছে আমাৰ ঠাকুৰবাৰী, মানে আমাৰ গুৰুজীৰ আশ্ৰম, যিটো দেওঘৰ হয় ঝাৰখণ্ড ডিষ্ট্ৰিক্টত। তো তালৈকে কালি ৰাতিপুৱা আমি ট্ৰেইন আছে, ৰাতিপুৱা নহয় একচুৱেলি আবেলি আছে, 3টা বজাত আছে ট্ৰেইন। তো আমি তেনেকৈ ওলাই যাম। তো সেইকাৰণে তাৰ আগতে ঠাকুৰৰ মন্দিৰত, যিটো আমাৰ ভাঙাঘৰত সৎসং বিহাৰ আছে, তাতে আমি দৰ্শন কৰিলোঁ আৰু প্ৰাৰ্থনাও কৰিলোঁ। আৰু প্ৰাৰ্থনাৰ লাইভটো মোৰ এইটো চেনেলতে দিয়া আছে আৰু ফেচবুক হেৰিতো থাকিব, আপোনালোকে চাব পাৰিব। 10, 4 আৰু 26ত এনেকৈ মাৰিলে আহি যাব সৎসং বিহাৰৰ লাইভটো। তো তেনেকৈ আহিলোঁ আৰু কিবা কিবি কিনিলোঁ, বেছি একো কিনা নাই, ছোৱালীজনী আৰু ল'ৰাটোৰ কাৰণেহে কিনিছোঁ। তো চাই থাকিব ব্লগটো আৰু মই দেখাম কি কি আনিছোঁ, যিমান দূৰ পাৰোঁ দেখাম, কাৰণ গাটো বিশেষ এটা ভাল নহয়। কাইলৈ ক'তবা যোৱাৰ প্লানিঙো আছে, মানে মৰ্ণিং টাইমত, যিহেতু আবেলি আছে আমাৰ ট্ৰেইন। তো মই যাব পাৰোঁনে নাই ঠিক নাই, কাৰণ গাটো বহুত বেয়া। তো ইমান ট্ৰেভেল কৰাৰ অভ্যাস নাইয়ে। তো ইমান ট্ৰেভেল কৰি মাথা চাথা বহুত বিষাই আছে, বমি মানে ভাৱটো এতিয়াও আছে মানে তেনেকৈ। তো চাই থাকিব ব্লগটো, মই দেখাম বাৰু কি কি আনিছোঁ, 2-এটা দেখাবৰ চেষ্টা কৰিম। মই ক'লোৱে যে বস্তুবিলাক আনিছোঁ, এইবিলাকে বিশেষ একো নহয়। এইটো চুৰিদাৰ এটা আনিছোঁ, এইটো হয়, এইটো ছোৱালীৰ ড্ৰেছটো হয়, বিশেষ একো নাই বাৰু। এইফালে ল'ৰাৰ আনিছোঁ কিবা কিবি, পেণ্ট, এইটো টি চাৰ্ট, এইটো এটা পেণ্ট, এইটো এখেতৰ কাৰণে হয়, এইটো পেণ্ট এখেতে লৈছে এনেকৈ। এইটো বাবুৰ কাৰণে লৈছোঁ, অতিৰিক্ত গৰম পৰিব সেইকাৰণে এইবিলাক লৈছোঁ। আৰু টি চাৰ্ট, হাফ পেণ্ট তেনেকৈ, আৰু বিশেষ একো নাই। ইফালে আছে চেণ্ডেল এযোৰমান ল'লোঁ সেনেকৈ। বাবুৰে কাপোৰ বেছি লোৱা গৈছে, হাফ চাৰ্ট, এইটো এটা টি চাৰ্ট আছে, তো এইবিলাক বাবুৰে লোৱা গৈছে আৰু নাই বেছি। তো এইখিনিয়ে কৰিছোঁ ইম্পৰ্টেণ্ট বস্তুখিনি। আৰু তাইৰ কাৰণে এইটো বহুত লাগতিয়াল আছিলে, কাৰণ তাই ট্ৰেডিশ্যনেল এথেনিক ড্ৰেছবিলাক মানে অলপমান বেয়া হৈ গৈছে, কাৰণ এইটো চেলোৱাৰ টাইপৰ। এইটো দুপট্টাও আছে, লগতে পেণ্টো আছে এটা, লগত দেখাওঁ। এইটো পেণ্ট হয়, এইটো পেণ্ট, এইটো হেৰিটো হয়। আৰু ইয়াতে এইটো দুপট্টা এনেকৈ। আৰু ইয়াতে কাম আছে, অলপ ৱৰ্ক আছে এম্ব্ৰইডাৰী আৰু চিলভাৰ থ্ৰেড আছে। তো তেনেকৈ আৰু বেছি বস্তু নাই বাৰু, এইখিনিয়ে। ব্লগটো বেছি ডাঙৰ নকৰোঁ, এইখিনিতে শেষ কৰিম। ৰাতিৰ খানা কি দিয়ে নাজানো, মই বিশেষ এটা নাখাম বাৰু, ভাত খাম। ভাতৰ লগত পাৰিলে কিবা এটা খাই ল'ম আৰু লাইট একদম। তো আজিৰ ব্লগটো ইয়াতে শেষ কৰিলোঁ। কেনেকুৱা লাগিছে জনাব, আৰু নেক্সট ব্লগবিলাক মোৰ চাবলৈ নাপাহৰিব, যিটো আমাৰ কালি দেওঘৰৰ জাৰ্ণিৰ হয়। আমি ইয়াৰ পৰা কলিকতালৈ আগত যাম। কলিকতাত ষ্টে' কৰাৰ কথা আছিলে, কিন্তু ফেমিলি কিছুমান কাৰণত আমি নাথাকোঁ, কাৰণ কাৰোবাৰ গা বেয়া, মোৰো মাৰ গাটো অকণমান বেয়া চলি আছে। তো সেইবিলাক কাৰণত আৰু ষ্টে' কৰাৰ মন নাই, তাৰ পৰাই ডাইৰেক্ট আমি গুচি যাম দেওঘৰলৈকে। তো ব্লগবিলাক চাবলৈ নাপাহৰিব, আৰু তাৰ ফাংচনৰ ভিডিঅ' বা লাইভবোৰ মই কৰি থাকিম, চাবলৈ নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'। থেংক ইউ ছ' মাছ।